সবাইকে নমস্কাৰ। মই যোৱা 22 মাৰ্চে ৰৌতা থানাৰ ওচৰত যেটো মাউচুংৰা বসুমতাৰীৰ ওপৰত ইলেকশ্যন আনিছিলে, ইয়াৰ কাৰণটো হ'ল আমাৰ মাটি কিনা বিচাৰ কাৰণত মই দিয়া হৈছিলে। আৰু এই কেছটো আহি আজি লাষ্ট পৰ্যায়ত আহি পালোঁ। আৰু যোৱা মই 10 এপ্ৰিলতো ইয়াৰ বিষয়ে যেটো আমি ওদালগুৰিত আউট অফ কোৰ্টত যেটো এগ্ৰিমেণ্ট লিখিছিলে, এই এগ্ৰিমেণ্ট লিখাৰ পিছত আমাৰ লাষ্ট নোটিছ আছিলে 30 মে'ত। ইয়াৰ পিছত আমি যেটো আলোচনা কৰিলোঁ, মই যেটো তেখেতৰ ওপৰত ইলেকশ্যন আনিছিলে, যিমানখিনি আমাৰ নিউজ ৰিপৰ্টাৰ বা ইউটিউবাৰ, মই সবকে এগ্ৰিমেণ্ট হৈছে যে মই যেটো মাটিৰ নামত পইচা দিয়াটো তেখেতে পইচা ৰিটাৰ্ণ কৰিবলৈ আমি মাজত কম্প্ৰমাইজ কৰা লিখা হৈছে। মই এইখিনি কৈ ধন্যবাদ জনালোঁ। পইচাটো 11 মাহ ডেট হৈছে, 11 মাহ। অলৰেডি মোক 2 লাখ টকা দি দিছে, 2 লাখ টকা দিছে। এতিয়া 21 লাখ টকা বেলেঞ্চ আছে। এই 21 লাখটো 11 মাহৰ ভিতৰত দিব বোলে এগ্ৰিমেণ্ট লিখা হৈছে। মোৰ একো আপত্তি নাই, গতিকে মই দিয়া পইচাটো ৰিটাৰ্ণ কৰিলে মোৰ একো আপত্তি নাই। আজি আমি প্ৰেছ মিট এটা কৰিবলৈ প্ৰেছ আমন্ত্ৰণ কৰা হৈছে। গতিকে সকলোকে ধন্যবাদ দিছোঁ। প্ৰেছ মিট কৰাৰ কাৰণটো হ'ল, যোৱা এই কেইমাহমান আগত আমাৰ ৰৌতাৰে প্ৰদীপ বসুমতাৰী তেখেতৰ লগত মোৰ অলপ মাটিৰ বিষয় কেইটামান কোৰ্ট কেছ হোৱা হৈছিলে, মাটি কিনা বেচাত। গতিকে সেইটো আহি আজি পৰ্যন্তত আমাৰ দুজনৰ মাজত কম্প্ৰমাইজ কৰা হৈ গ'ল, কোৰ্ট এগ্ৰিমেণ্ট কৰা হৈ গ'ল। তাৰপিছত তেখেতে মোৰ ওপৰত কেইটামান এলিগেশ্যন আনিছিলে 22 মাৰ্চৰ 2025 মোৰ ওপৰত এটা এলিগেশ্যন আনিছিলে। আমাৰ মাজত এগ্ৰিমেণ্ট হৈ গ'ল, আমাৰ মাজত কম্প্ৰমাইজ হৈ গ'ল। গতিকে আমাৰ মাজত মিলা মিছা হৈ গ'ল। গতিকে